অসমবাসীৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ খবৰটো বাৰু পালেনে? গৰিমা গাৰ্গৰ খবৰটো এতিয়া সকলোকে কন্দুৱাইছে। শিল্পী সমাজকে ধৰি গোটেই অসমবাসী ৰাইজে গৰিমা গাৰ্গৰ দুখত এতিয়া দুখী হৈ পৰিছে। অসমবাসীৰ মৰ্মৰ কণ্ঠশিল্পী জুবিন গাৰ্গক দুখে সুখে সকলো সময়তে লগ দি সামৰি ৰখা সেই মহান নাৰীগৰাকী হৈছে গৰিমা গাৰ্গ। আৰু গৰিমা গাৰ্গৰ দুখত এতিয়া দুখী হৈছে অসমবাসী। আচলতে কি হ'ল গৰিমা গাৰ্গৰ? গৰিমা গাৰ্গে তেওঁৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত এনেদৰে কৈছে, তুমি মোক নুবুজা, একোৱেই বিচাৰি নোপোৱা মোৰ মনোভাৱত। মই অসুখী হ'ব লাগে, দুখ পাব লাগে, নাৰীৰ সহজত এটি মনেৰে বিচলিত হ'ব লাগে। মই হওঁ নহওঁ বুলি ক'লে মিছা কোৱা হ'ব, কিন্তু নিজকে সামৰি পেলাওঁ তৎক্ষণাত। তুমি যদি সদায় মোক বুজিয়ে থাকা তেন্তে মই সীমিত হৈ নৰমনে? তেওঁৰ এই আৱেগ ভৰা পোষ্টটো দেখি এতিয়া সকলোৱে দুখ প্ৰকাশ কৰিছে।